লাগিছে এতিয়া কেনেকুৱা ৰাইজৰ কাম কৰিব বুলি ভাবিছে আপুনি? কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো বালি লাগিছে ৰাইজক আশা কৰি বনাইছে মই আশা কৰিছোঁ ৰাইজৰ কাম কৰিম এইদৰে সহযোগিতা কৰিম কোন পঞ্চায়তৰ আপুনি? মই এক 25 নং চতিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে মোৰ নাম ফাতেমা বেগম। কেইজন সদস্য আপোনাক সমৰ্থন দিছে? 10জন। আপোনাক লৈ 10জন। 9জনে সমৰ্থন কৰিছে। অঁ ঠিক আছে। আপুনি কোনখন? মই 4 নং 125 নং চতিয়ান গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ সদস্য দিলদাৰ হুছেইন উৰ্ফে মোৰ নাম। আমাৰ চতিয়ান গাঁও পঞ্চায়তত ফাতেমা বেগম তেখেতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আগন্তুক দিনত তেখেতে আমাক 10জন সদস্য তেখেতক লৈ পেলাই আমাক 10জন সদস্য একেলগে একলগ হৈ পেলাই যাতে আমাৰ চতিয়ান গাঁৱৰ ৰাইজৰ সৰ্বাংগীন উন্নয়ন কৰিব পাৰি তেখেতৰ সেইটো আমি সদস্য হিচাপে তেখেতৰ ফালৰ পৰা যাতে আহ্বান জনাইছোঁ যাতে আমাক লগত লৈ সকলো সময়তে সকলো ক্ষেত্ৰতে যাতে আমাৰ ৰাইজৰ উন্নয়নৰ সাপেক্ষে যাতে আমাৰ চতিয়ান গাঁও পঞ্চায়তখন উন্নয়নৰ গতিত আগবাঢ়ি যাব পাৰে। আৰু আপোনালোক আমাৰ সংবাদ গোষ্ঠী হৈছে আমাৰ চতুৰ্থ স্তম্ভ সংবিধানৰ। আপোনালোকৰ সহায় সহযোগিতা সকলো সময়তে দিহা পৰামৰ্শ কামনা কৰিছোঁ। যিহেতুকে আমি নতুন সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ, যদিও আমি শিক্ষিত যুৱক হওঁ তাৰপিছতো আমি গাঁৱৰ কাম কৰিবৰ কাৰণে প্ৰথমবাৰ ওলাই আহিছোঁ। আৰু সকলো সময়তে সকলো ক্ষেত্ৰতে আপোনালোক সংবাদ গোষ্ঠীৰ বা সংবাদ পৰিয়ালৰ সহায় সহযোগিতা কামনা কৰিছোঁ। থেংক ইউ।